ব্লু ড্ৰামৰ লগত কিমান ভয়ানক ঘটনা এটা জড়িত হৈছে। ব্লু ড্ৰাম, ইমান ডাঙৰ ব্লু ড্ৰামটো আমাৰ ঘৰত কোনে আনিলে? হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ভিডিঅ'টো বহুত দেৰিৰ পৰা শ্বুট কৰিছোঁ, গম পাইছনে? গৰমে যিহেতু, আৰু ৰাতিপুৱাই কাম কৰি থাকোঁতে টাইমৰ কথা গমেই নাপালোঁ। আৰু ভাত পানী এতিয়ালৈকে খোৱা নাই বাৰু, 11টা বাজি গ'ল। ভাত পানী এতিয়া লাহেকৈ খাম আৰু ভিডিঅ'টো বহুত দেৰিকৈ কৰিছোঁ, গম পাইছনে? বাকী কালি বহুতক ৰিপ্লাই দিব নোৱাৰিলোঁ মানে ভিডিঅ'টোত, আৰু সেইটো কাৰণে নেক্সট এটা ভিডিঅ' বনালোঁ। আজি বাকীখিনিক ৰিপ্লাই দিম, এতিয়া নিদিওঁ। অকণমান গৰমটো ঠাণ্ডা হৈ লওক কৈছোঁ। ভাত পানী খাই লওঁ, অকণমান গৰমটো ঠাণ্ডা হৈ লওক, 4টামান বাজি লওক, 4-5টামান, তাৰপিছত মানে ৰিপ্লাই দিম কমেণ্টৰ। চ' মানে ভাল লাগে তোমালোকে ইমান ধুনীয়া কমেণ্ট কৰিলা সেইদিনাখন। চ' আৰু এনেকৈ সদায় ছাপোৰ্ট কৰি যাব লাগে। বাকী গাইজ অকণমান দেৰি নকৰাকৈ ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ভাত পানী খাই লওঁ, তাৰপৰা আকৌ বাকীখিনি দেখাই আছোঁ। আৰু মই মানে ভাতৰ লগত খাবৰ কাৰণে এয়া মটৰ কেইটামান ভাজিছিলোঁ, লগতে চাহো খোৱা হ'ব। মানে আলু চালু একো নাই দিয়া আৰু, খুন্দা মটৰ ভাজিছোঁ। ইয়াতে মই তেজপাত দি দিছোঁ এইখিনি। মানে অকণমান গোন্ধ লাগিছিলে, কালি দিয়ে থৈ যায় যে, সেইটো কাৰণে চাহ অলপ খাই লওঁ আৰু ৰাতিপুৱা। চ' গাইজ কথা এটা আচৰিত লাগিলে। কালি মানে আমাৰ এইটো কি তেজপাতৰ এটা পেকেট কিনি আনিছে দোকানৰ পৰা, আৰু এইটো তেজপাতৰ পেকেটটো, আৰু পেকেটটোত লিখা আছে গম পাইছে নেকি, লং থাৰাই বুলি লিখা আছে। এইটো মানে কোনটো ভাষাৰ নাম হয় গম পাইছেনে? আমাৰ ইয়াতে তেজপাত বুলিয়ে কয়, বাকী এইটো কোনটো ভাষা মানে কোনে লেংথাৰাই বুলি কয় মানে, যদি জানা তোমালোকে কমেণ্ট কৰিবাচোন। মানে আচৰিত লাগিলে, লেংথাৰাই তেজপাতটো বেলেগ বেলেগো নাম আছে ন? আৰু তোমালোকে কি কোৱা? মইতো জনা চবেই তেজপাত বুলিয়ে কয়, বাকী তোমালোকৰ ভাষাত যদি বেলেগ কি কয় জনাবচোন, জানিবলৈ মন যায় ন। মইতো তেজপাত বুলিয়ে জানিছোঁ। মই পেকেটটো লিখা দেখি ভাবিছোঁ এইটো কি ভাষা হয়, লেংথাৰাই লিখা আছে। চ' যদি জানা তেন্তে কোনোবাই প্লিজ কমেণ্ট কৰিবাচোন কোনটো ভাষাত কয় এইটো। বাকী এতিয়া মই মানে মটৰ কেইটামান ভাজিছিলোঁ, তাতে তেজপাত দুখনমান দিছিলোঁ। তেতিয়া পেকেটটো দেখি নটিচ কৰিছোঁ যে কি লিখা আছে এইটো নামটো বুলি। বাকী এতিয়া ভাত পানী নাই বুলি এতিয়ালৈকে, মটৰ এইখিনি আছিলে মানে কালিয়ে তিয়াই থোৱা, অকণমান গোন্ধোৱা টাইপৰ লাগিলে, তিয়াই থৈ দিয়াখিনিও বেয়া বেয়া নালাগিলে, সেইটো কাৰণে অকণমান পানী দি ধুলোঁ, তাৰপৰা তেজপাত দি দিলোঁ যাতে নুগোন্ধায়। চ' মটৰখিনি বনাইছোঁ গাইজ, ভিতৰত গৈ চাই আহোঁগৈ, নহয় জ্বলি যাব আকৌ। চ' গাইজ এবাৰ বতৰটো চোৱা কেনেকুৱা কৰিছে, ইমান ৰ'দ দিছে, আৰু আকাশখন যে অ' মাই গড ইমান বেছি ধুনীয়া লাগিছে আকাশখন দেখিবলৈ কাৰণে। মোৰ যে ওলাই যাবলৈ সাহস হোৱা নাই দেই, ইমান বেছি গৰম, তথাপি আকাশখন সঁচাকৈ ইমান ধুনীয়া লাগিছে, মই মনে কৰা নাই আকাশখন। ৰ'বা গাইজ মই চিনেমেটিক শ্বট এটা ল'ম আৰু ভিডিঅ'ত লগাই দিম, চাবা ইমান ধুনীয়া হৈছে আকাশখন। আৰু ৰ'দডাল যিডাল দিছে নহয়, মই যে ওলাই যাব নোৱাৰোঁ ভাই বাহিৰত। মই একেবাৰে ভিডিঅ'ত যাওঁ আৰু বাকী ভিডিঅ'টো ষ্টাৰ্ট কৰা। বাপৰে বাপ গাইজ, গৰমৰ কথা যে নকবা আৰু দেই, ইমান বেছি গৰম নহয়। ভাত পানী খাবলৈ মন যোৱা নাছিলে, যোৰ বস্তু ভাত খাইছোঁ, একদম খাব মন যোৱা নাছিলে। আৰু কালি ৰাতি শুওঁতে হাতখন কচকা লাগিলে, ইমান বেছি বিষাইছে। মই কেমেৰাটো ধোওঁতেও এইডোখৰ বিষাইছে, গোটেই হাতটো এইডোখৰলৈকে ইমান বিষাইছে, তাতে ইমান গৰম, মানে কি কৰোঁ নিচিনা লাগি গৈছে, অশান্তি লাগি গৈছে। ভিডিঅ' কৰিবলৈ পোৱা নাই গাইজ, এইডোখৰ ইমান বিষাইছে নহয় কি ক'বা আৰু, সঁচাকৈ বহুত বেয়াকৈ কচকা লাগিলে। কালি হাতখন সুমিয়াই কিনে শুইছিলোঁ নেকি। বাকী আজি মই চেষ্টা কৰিম, যদি অকণমান গৰমটো কমে, অকণমান হেৰি হয়, তেতিয়া মই বাকীখিনি কমেণ্টৰ ৰিপ্লাই কৰিম। কিন্তু ইমান বেছি গৰম যে মোৰ সাহসেই হোৱা নাই আকৌ ভিডিঅ'ত গৈ উইদাউট লাইটত উইদাউট ফেনত গৈ কিনে বনোৱা, ইমান গৰমত ৰুমত গৈ কিনে। বাকী চাই লওঁ বনাব পাৰোঁ নবনাব পাৰোঁ, আৰু পিছত আকৌ টিউশ্যনৰ পৰা হ'ব যে, চাই লওঁ আৰু টাইম মিলাই লওঁ, দেখা যাওক কি হয়। গাইজ বহুত ডাঙৰ বস্তু দেখিলে, আমাৰ ঘৰত এইটো বস্তু কোনে আনিলে মানে। চ' দেখাই আছোঁ ব'লা গাইজ, এইটো চোৱা ব্লু ড্ৰাম দেখিছানে? ব্লু ড্ৰাম, ইমান ডাঙৰ ব্লু ড্ৰামটো আমাৰ ঘৰত কোনে আনিলে? চ' গাইজ এয়া চাব পৰা, ব্লু ড্ৰামৰ লগত কি কাহিনী আছে সেইটো গোটেই দুনিয়াই জানে, ব্লু ড্ৰামৰ লগত কেনেকুৱা কেছ হয়। আৰু তাতে মই ব্লু ড্ৰামটো দেখি আচৰিত, আমাৰ ঘৰত ইমান ডাঙৰ ড্ৰামটো কোনে আনিলে দেখিছেনে গাইজ? ভয় লাগে দেখি কেনে। চ' ইমান ডাঙৰ ড্ৰামটো দেখিছেনে? কি কামত আনিছে, কোনে আনিছে মই একো গম নাপাওঁ, মই এতিয়া জাষ্ট দেখিছোঁ, প্ৰথমে মই নাছিলে, এতিয়াই বস্তুটো আনিছে। চ' গাইজ মোৰ যে বহুত বেছি ভয় লাগে, সেই কেছটোৰ পৰা একদম ভাবিলেই কিবা লাগিছে। বাকী এইটো কেনে আনিলে, কি কোনে আনিলে সুধি আহোঁ ৰ'বা, মই অলপ বিচাৰ কৰোঁ। ব্লু ড্ৰাম আমাৰ ঘৰত এইটো কোনে আনিলে, ইমান ডাঙৰ ব্লু ড্ৰাম, আৰু ইয়াৰ ভিতৰত বৰ্তমান একো নাই। কিন্তু দেখিতো ভয় লাগে ন, ব্লু ড্ৰাম বুলি ক'লে কেনেকুৱা কথা, কোনটো কথা মন নাই, চবেই জানাই চাগে। এইটো অকণমান এডোখৰত ফটা আছে, সেইটো কোনোবাই কিবা কামত আনিছে নাজানো খালি, কিন্তু দেখি যে বিদ্যা ভয় খাই গ'লোঁ মই। ব্লু ড্ৰাম ভাই চাহাব, ব্লু ড্ৰামৰ লগত কিমান ভয়ানক ঘটনা এটা জড়িত হৈছে গম পাইছেনে? মই এইটো এতিয়া সুধিলোঁ, এইটো আমাৰ আনিছে বুলি, কিবা কামত আনিছিলে হেনো, কিবা বনাব ইয়াৰ পৰা, নাজানো আৰু কি বনাব।
বাকী বহুত ভয় খাই গ'লো মই দেখি কিনে, কাৰণ এইটো কিমান ডেঞ্জাৰ এটা ৰূপ আছে এইটো চবেই জানাই, আৰু কি কেনেকুৱা কাহিনী আছে এইটোৰ ওপৰত। আৰু আমাৰ এইজনী কুকুৰাজনী গম পাইছেনে গাইছ, এটাই কণী পাৰিলে নহয়, তাৰপৰা আৰু খবৰ নাই কণী পাৰিবৰ কাৰণে। আৰু তাৰ লগৰ কাৰণে এটা সৰু পোৱালি এটা আনি আছে, আৰু এইটো পোৱালি ফচি গ'ল ইয়াতে। আৰু এইটো নতুনকৈ পোৱালি এটা আনিছে, মানে এই পোৱালিটো সেই আমাৰ কুকুৰাজনী লগৰ হ'বলৈ কাৰণে এতিয়া বান্ধি থৈছোঁ ঘৰ লগাবলৈ কাৰণে। এতিয়া সোমা ইয়াত ভৰাই থৈছে, এইখিনি পানী চানী চাউল তাউল দিয়া আছে। চ' গাইছ, এতিয়া পুৰণা আৰু টিউশ্যন খতম হৈছে, আৰু মই ভাবিছিলোঁ আজি বাকীখিনি কমেণ্টৰ আনচাৰ দিম বুলি, কিন্তু আজি ভিডিঅ'টো নহ'বই, কাৰণ আজি অলৰেডি এতিয়া গধূলি হৈ গ'ল, এতিয়া 7টা বাজিব হ'ল গম পাইছানে, ইমান বেছি গৰম উঠিছে। এতিয়া টিউশ্যন কৰি আছিলোঁ, এতিয়া ভাগৰ লাগিলে মানে, আৰু এতিয়া আকৌ কৰিবলৈ মন নাই যোৱা, মানে এতিয়া আৰু নহ'ব, আৰু এতিয়া আকৌ ভাত পানী বনাব লাগিব, একদম টাইম নিমিলে। আৰু এতিয়া মই গাটো ধুই লওঁ, নহ'লে গোটেই গাটো ঘামে পূৰা লেটপেট হৈ আছে গম পাইছানে। এতিয়া গা পা ধুই লওঁ, আৰু টিউশ্যন কৰি জাষ্ট এতিয়া খতম হৈছেহে, 7টা বাজিছে যিহেতু, 4টা বজাৰ পৰা আজি কৰা হৈছে, অকণমান সোনকালে আজি কৰাই দিছিলোঁ। বাকী নেক্সট ভিডিঅ'ত সঁচাকৈ বিদ্যা শপত মই চবৰে কমেণ্টৰ ৰিপ্লাই কৰিম। চ' বহুতে কৈছিলা সেইটো ভিডিঅ'ত, আৰু যাৰ কমেণ্টৰ ৰিপ্লাই কৰিলোঁ সেইটো ভিডিঅ'ত কমেণ্ট কৰিবা গৈ কিনে। চ' গাইছ, মই পটককৈ এতিয়া গাটো ধুই আহোঁ, গাটো ধুই অলপ চাহ তাহ কিবা কিবি খাবলৈ বনাই কিনে, তাৰপৰা একেবাৰে ভাত বনাই কিনে ভাত খাম আৰু। চ' চাই থাকিবা, আৰু আজি বনাব নোৱাৰিলোঁ আৰু একদম বেয়া নাপাবা। গাইছ, আমাৰ ঘৰত নতুন বস্তু এটা আহিছে গম পাইছে না। আমাৰ ঘৰত নহয় মানে, ইয়াৰ লগত যিমান কাম যায় ল'ৰা যে চবেই মানে ইয়াতে কেমবৰ্ড এখন কিনি আনিলে। দামটো কাহিনী এইটোৱে হয়, ইয়াত মানে সিহঁতে নিজৰ পইচা মিলাই কেনে কেমবৰ্ড এখন আনিছে, আৰু এইটো লাইট ফিটিং কৰা দিছেনে, গধূলি টাইমতো যাতে হেৰি কৰিব পাৰে, সেইটো কাৰণে ইয়াত এই দামটোৰ ওপৰত কেমবৰ্ডখন থৈ লৈছে, এতিয়া পইচা দি কিনে কিনি আনিছে চব মিলাই কিনে, আৰু সেইটোৱে দামটো কাহিনী। দেখিছেনে, আন্ধাৰ হৈ গ'ল একেবাৰে, 7টা বাজি গ'ল। এতিয়া মই গা পা ধুম বুলি ভাবিছিলোঁ, যিহেতু এতিয়া লাইট লগাইছে, যদি খেলি পেলি নাথাকে ক'ত এতিয়া মই গা পা ধুব পাৰিম। বাকী এতিয়া আন্ধাৰ হৈ গ'ল দেখিছেনে। আৰু এয়া আৰু আমাৰ এই নীলা ড্ৰামটো কাহিনী, ইয়াত অহা ৰহস্য, মই তাকে ভাবিছিলোঁ এইটো কোনে আনিলে বুলি। ইয়াতে সিহঁতি খেলিব, মানে পইচা গোটাইছে আৰু কেৰম আনিছে খেলিবলৈ। ত' গাইছ, বৰ্তমান ভাত পানী খাই হৈ গ'ল, আৰু বাহিৰত এতিয়া বৰষুণ দি আছে গম পাইছেনে। চ' অলপ দেৰি পিছত কাৰেণ্ট যাব, বতৰটো বহুত বেছি ভয়ংকৰ কৰিছে গম পাইছেনে। আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰো, আশা কৰোঁ তোমালোকে আজি ভিডিঅ' চাই ভাল পালা, আৰু আজি ভিডিঅ' তোমালোকে ক'ৰ পাইছে কমেণ্ট কৰিবা, আৰু নেক্সট ভিডিঅ' বাকীখিনি কমেণ্ট সকলোৰে কমেণ্টৰ ৰিপ্লাই কৰিম, আৰু যাৰ কমেণ্টৰ ৰিপ্লাই কৰিলোঁ বৰ্তমান সিহঁতে এটা কমেণ্ট কৰি দিবা। চ' গাইছ, আজি ভিডিঅ' ভাবিছোঁ দেখিলে নকৰি এটা সময় লগ পাম মানে ইণ্টাৰেষ্টিং ভিডিঅ'তে আজিলৈ আহিছোঁ, বাই বাই।